हेलो फ्रेंड्स नमस्कार অৰূপ দাস মেকওভাৰ আৰ্টিষ্ট ইউটিউব চেনেল আৰু অৰূপ দাস ফেসবুক পেজলৈ আটাইকে স্বাগতম জনাইছো। আজি মই গৈ আছো উত্তৰ গুৱাহাটী মানে আমিনগাঁও আইআইটি। তাত আজি এটা ভাৰত নৃত্যমৰ প্ৰগ্ৰেম আছে আৰু প্ৰায় 6-7 জনীমান ছোৱালী আছে তেওঁলোকৰ মেকআপ কৰিবৰ কাৰণে। আৰু এই বিশেষ মেকআপটোৰ কিছুমান সৰু সৰু ভিডিঅ' আপোনালোক দেখাম বুলি ভাবিছো। বহু দিনৰ মূৰত আজি এটা সৰু ব্লগ বনাইছো, আপোনালোকে চাব কেনেকুৱা পায় নিশ্চয় জনাব। আহক এতিয়া আমি তালৈ গৈ আছো। তো তাৰ পৰা কিছুমান সৰু সৰু ভিডিঅ' আপোনালোক দিম, আপোনালোকে চাব। কাৰণ মই বৰ্তমান গাড়ী চলাই আছো, গাড়ীখন সাইডত ৰাখি লৈছো কাৰণ গাড়ী চলাই ভিডিঅ' বনাব নালাগে, এইটো বেয়া কথা। সেই কাৰণে মই অকমান ৰাখি লৈছো আৰু আপোনালোকক যোৱা কিছুমান ভিডিঅ' দেখাম আৰু তাৰো কিছুমান আমি মেকআপ কৰাৰ পৰা শেষলৈ কিছুমান ভিডিঅ' দেখাম। আপোনালোকে চাব, মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আহক। কিন্তু মেকআপৰ সংক্ৰান্তত কেতিয়াও যোৱা নাই, আজি ফাৰ্ষ্ট টাইম হ'ব। জুবিনক ভিডিঅ' কৰিব দিছোঁ, মানে ভিডিঅ'গ্ৰাফাৰ জুবিন ভাল মেকআপ আৰ্টিষ্ট। আজি মোৰ লগত আহিছে, মোক অকণমান সহায় কৰি দিব। মই জুবিনৰ মুখখন দেখাম বাৰু অলপ দেৰি কৰি, এতিয়া ভিডিঅ' বনাত ব্যস্ত আছে। এয়া আইআইটি যে সোমাই যোৱা ৰাস্তা, এইটো মানে এই নাৰায়ণী হস্পিটেলৰ ছাইডৰ ৰাস্তা যিটো, সেইটো চিধাই এনেকৈ গ'লে আইআইটি পায়। আৰু এতিয়া আমি আইআইটিলৈ গৈ আছোঁ। তাৰে পৰিৱেশটোৰ কিছু ভিডিঅ' আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া কেম্পাছত সোমালো, এতিয়া আমি গৈ আছো যিটো জেগাত আমাৰ মেকআপ হ'ব। বৰ্তমান আমি আইআইটি কেম্পাছত সোমালো। ইয়াতে আমাক অকণমান সময় ৰখিব দিছে আৰু বাইদেউ আহি আছে, বাইদেউৰ লগত যাওঁ আমি য'ত মেকআপ হ'ব তালৈ। আৰু এয়া হ'ল জুবিন। জুবিনক নমস্কাৰ দিয়া। এয়া জুবিন, আজি মোক সহায় কৰি দিব। জুবিন ভাল মেকআপ আৰ্টিষ্ট, মই তাক লৈ আহিছোঁ, বোলা আজি মোক অকণমান সহায় কৰি দিবা। আৰু আমি এতিয়া বাইদেউ অহাৰ পিছত তালৈ যাম আৰু মেকআপৰ আজি কৰা মেকআপ আৰু মেকআপ হোৱাৰ কিছুমান ভিডিঅ' দিম, আপোনালোকে চাব, কেনেকুৱা লাগে নিশ্চয় জনাব। আহক। কি ধুনীয়া পৰিৱেশ ন আইআইটি কেম্পাছ ভিতৰত। মেকআপ কৰাৰ আগতে ব্ৰাছ, স্পঞ্জ এইবোৰ ধুব লাগে, মেকআপৰ ব্ৰাছ চাফা কৰিব লাগে আৰু এইখিনি কৰিব লাগে খুব হাইজেনিক দেই। মই এইবোৰ চাফ চিকুণ কৰিলোঁ, এতিয়া পূৰা ছেটআপ ৰেডি। আৰ্টিষ্ট আহি আছে, আৰ্টিষ্ট অহাৰ লগে লগে মেকআপ কৰিম আৰু তাৰ পৰা আপোনালোক সৰু সৰু ভিডিঅ' কিছুমান।
ফাইনেলি মেকআপ হৈ গ'ল এতিয়া হেয়াৰৰ কাম চলি আছে এয়া এইপিনে যিপিনে হেয়াৰ কৰি আছে সেইপিনে কৰি আছিলোঁ এইপিনে দুইপিনে কেৰেলা তেলেংগানা ओके हेलो हेलो आपका कहाँ पे बंगाली या यो हेलो Catherine and केरला yeah, यो यू फ्रॉम Kerala. আজি আমাৰ ভাৰত নিটমৰ মেকআপ শেষ হৈ গ'ল আৰু এতিয়া মেকআপ শেষ হোৱাৰ পিছত এয়া গুৰু উমাজী আৰু তেখেতক আমাৰ মেকআপৰ বিষয়ে কেনেকুৱা পালে দুআষাৰ সুধিছিলোঁ अच्छा था हाँ। बहुत अच्छा मेकअप था ये सब साउथ ইণ্ডিয়ান হে আৰু আজি মোৰ এনেকুৱা লাগিল মই যেন মানে কিবা বেলেগতে আছোঁ আৰু সকলোখিনি সাউথ ইণ্ডিয়ান আৰ্টিষ্ট খুব ভাল লাগিল তেখেতসকলৰ লগত আমাৰ আজি কামটো কৰি এয়া সকলোৱে ৰেডি এতিয়া প্ৰগ্ৰেম কৰিব যাব আৰু আজি আমাৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আগলৈ লগ পাম ধন্যবাদ নমস্কাৰ